হেল্ল' ফ্ৰেণ্ড, আজি মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমাৰ ঘৰত আহিছে আলহী, এইজনী বাৰ ছোৱালী আৰু আমি সকলোৱে মিলি একেলগে ভাত খাম আৰু মই বনাম মাংস। এজনী মা নহৰু আদা আলু গুচাই আছে, এইটো ৰস দি এইকেইটা ধেমালি কৰি আছে। ৰাতিপুৱা পাতিতি আহিছে, এয়া জিমলি চাউল ধৰিছে, মই বিলাহী কাটি আছোঁ মাংস বনাবৰ কাৰণে। মাংস আদা নহৰু পিচি লৈছোঁ। এতিয়া কেৰাহীত তেল দিছোঁ। এতিয়া পিঁয়াজ নহৰু আদা দিলোঁ, পানী পিছত কাটি লৰাই আছোঁ। অলপ দেৰি পাছতে বিলাহীখিনি ঢালি দিছোঁ। বিলাহীখিনি গলি যোৱালৈকে অলপ মাংসখিনি মাংসখিনি অলপ লৰাই থাকিম। এয়া মাংস হৈ গৈছে মোৰ। এতিয়া চব ভাত খোৱাত বিজি ব্যস্ত। টেঙা মাংস ভাত দাইল আলু এইবোৰ। নেক্সট দিনা জিমলিয়ে ৰুটি বেলিছে, মায়ে ৰুটি বনাই আছে আৰু ভিডিঅ'টো আজি ইমানলৈ ৰাখিছোঁ।